আমি এইখিনি যিখিনি খালী ঠাই দেখিছে আপোনালোকে মই দেখুৱালোঁ তো সেইখিনি জেগাত আমি ৰহৰৰ খেতি কৰিম দুয়োটাই ৰহৰৰ খেতি কৰাত ব্যস্ত হৈ গৈছোঁ তো গতিকে আমি এয়া হ'ল ৰহৰৰ গতি হয় আমি ধুনীয়াকৈ ইয়াত খেতি কৰাৰ কাৰণে লাগি গৈছোঁ দুয়োটাই আমাৰ ৰুদ্ৰ বাহাদুৰ চেত্ৰী আৰু মই তো কেনেকুৱা প্ৰথম কৰিব লৈছোঁ কেনেকুৱা হয় নাজানো তো আশীৰ্বাদ কৰক যাতে ভাল হয় খেতিখন খাব পাৰোঁ ধুনীয়াকৈ আপোনালোকে আহিব দি দিম আপোনালোকক এনেই দি দিম তাৰপিছত এতিয়া আমি এই পাহাৰৰ পৰা ধুনীয়াকৈ ৰুই দিম শাৰী শাৰীকৈ তাৰপিছত বাকী দেখা যাব ডাঙৰ হ'লে আকৌ দেখুৱাম গছবিলাক কেনেকুৱা হৈছে কি হৈছে ঠিক আছে আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক এয়া আমাৰ ডন এতিয়া আমাক ৰখি আছে খেতি কৰাত তো ধন্যবাদ ডন এয়া এয়া ধুনীয়াকৈ ৰুই ৰুই গৈ আছে আমাৰ ৰুদ্ৰ বাহাদুৰ চেত্ৰী তাৰপিছত ময়ো ৰুই যাম ক'ত ক'ত ৰুলে বা দেখিয়ে পোৱা নাই নহয় এই ইয়াতে এটা ৰুইছে এনেকৈ ৰুই দিম একচুৱেলি খেতিটো কৰাৰ আগত ধুনীয়াকৈ চাফ চিকুণ কৰি ল'ব লাগে জেগাখিনি কিন্তু ইমানখিনি আমাৰ হাতত টাইম নাই যাতে আমি ডিউটিত ব্যস্ত হৈ থাকোঁ তো দুয়োটাই ডিউটিত ব্যস্ত হৈ থাকোঁ তো গতিকে এই জংঘলৰ মাজে মাজে আমি ৰোৱাত ব্যস্ত হৈছোঁ মানে জংঘলৰ মাজে মাজে ৰোৱাত লাগি গ'লোঁ তো চাই লওঁ কি হয় নে কি কয় এনেকৈ পূৰা শাৰী শাৰীকৈ ৰুই দিয়া হৈছে এটা জেগাত 2-3টাকৈ গুটি দি দিয়া হৈছে আৰু এটা কথা যিটো আমি ৰহৰৰ গুটি ৰুই আছোঁ তো এই যিটো ডিষ্টেঞ্চ ৰহৰৰ এটা পুলিৰ পৰা এটা পুলিলৈ মানে যেতিয়া বীজ ৰোপণ কৰা হয় তো প্ৰায় 5 ফুটৰ পৰা 6 ফুট ডিষ্টেঞ্চত ৰুব লাগে দুটা বা 2-3টাকৈ এনেকৈ ৰুই দিব লাগে তো সেই হিচাপতে আমি ৰুই আছোঁ আৰু এতিয়া বৰষুণো দি আছে অলপ অলপ বৰ্তমান দিয়া নাই মানে বৰষুণৰ বতৰটো বৰষুণ দি আছে তো ভালেই হ'ব লাগে চাই লওঁ কি হয় আৰু আপোনালোকে নাজাৰাটো চাওক ইমান ধুনীয়া জংঘল আছে কিন্তু চাই কিবা এটা ভাল লাগিছে হয় নাই মোৰ ভাল লাগে বাৰু আপোনালোকেও নাজানো মোৰ ভাল লাগিছে এনেকুৱা পৰিৱেশবিলাক মোৰ ভাল লাগে হাতে দি মাটি দি কি ৰুইছে দোষ এইটো ৰহৰৰ খেতি কৰি আছোঁ ধুনীয়াকৈ ৰহৰৰ মাহ খাম আমি ৰহৰৰ খেতি কৰি আছোঁ এটা কথা ৰহৰৰ খেতি কৰিছোঁ হয় কিন্তু কেতিয়া ক'ত ট্ৰেন্সফাৰ দি দিয়ে ঠিক নাই হয়তো মই খাব নাপাবও পাৰোঁ হয়তো ইয়াৰ বেলেগে খাব পাব তো কাৰ ভাগ্যত আছে নাজানো খালি খেতি কৰিব লগা কাম আমাৰ খেতি কৰি গৈছোঁ আশা কৰিছোঁ খাব পাম কিন্তু নাজানো আৰু যদি ট্ৰেন্সফাৰ দিয়েতো খাব নাপাম ন কি কোৱা হয় ডিউটি পোষ্টিং হ'ব যোনে থাকিব সি খাব পাব যোনে থাকে খাব পাব খাম বুলি কৰা নাই আৰু জাষ্ট খালী জেগা পাই ৰুই দিছোঁ খালী জেগা পালোঁ ৰুব মন গ'ল ৰুই দিলোঁ একচুৱেলি এইটো বীজ ঘৰৰ পৰা দালি খাবৰ কাৰণে ঘৰৰ পৰা আনিছিলোঁ মই সেইটোকে অলপমান লগাই দিছোঁ ঠিকে আছে ভাল কাম নিজে খাব নাপালেও ভাই বন্ধুৱে খাব পাব ৰহৰৰ খেতি বুলি নহয় কোনো ধৰণৰ খেতিৰ আমাৰ নলেজ নাই তো এনে মন গ'ল দুয়োটাই লগ লাগি ৰুই দিলোঁ এয়া দেখিছেনে পৰিব ওলাইছিলে এই লগৰটোৱে কিমান কষ্ট কৰি কৰি ৰুই আছে পাহাৰত পিছল খাই খাই এই পৰিলে হয় এতিয়া তো আপোনালোকে আশীৰ্বাদ কৰক যাতে খেতিখিনি ভাল হয় আৰু আজিৰ ভিডিঅ'টো ইমানেই চাই থকাৰ বাবে সকলোকে ধন্যবাদ মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব নানান ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আৰু গতিকে আজিলৈ বাই বাই আপোনালোকক সকলোকে ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে